আপুনি মানে বিয়াও পাতিলে? Give respect. Tolong. Tuh ya mana? Tapi sekolah capek nanti sih nih. Bang. নমস্কাৰ মই ভিপুলে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা কমেডি শ্ব'লৈ আজি আমাৰ মাজত উপস্থিত আছে অসমৰ বিশিষ্ট অপৰাধী নহয় সেই ভুলতে পটককে ওলাই গ'ল ক্ষমা কৰিব বিশিষ্ট সমাজকৰ্মী আৰু বুদ্ধিজীৱী নাম ঘনশ্যাম ডেকা শৰ্মা মজা লাগিছে আপুনি যে এনেকে যে মাথাটো কথা কৈছিলে মজা লাগিছে হেৰি আপুনি কিমান মানুহক ইণ্টাৰভিউ লৈছে বহুত ভাল মানুহ লৈছে মই ইণ্টাৰভিউ কেতিয়াবা সেই গাধ ইণ্টাৰভিউ লৈ পাইছে নাই আজি প্ৰথম হয় আমি প্ৰথমে জানিব বিচাৰিম ঘন ডাঙৰীয়াৰ পৰা যে ডাঙৰীয়া আপোনাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল আমেৰিকা তেতিয়া ৰাতি হৈ আছিল আৰু আমাৰ অসমত দিন হৈ আছিল আমেজিং মই কৈছো নহয় মাইণ্ড ব্লয়িং বাৰু ডাঙৰীয়া আমি ইমানখিনিলৈকে জানিলো তাৰপিছত আপুনি আপোনাৰ শৈক্ষিক জীৱনৰ আৰু মানে শিক্ষাগত অৰ্হতাৰ বিষয়ে অকমান আমাক জনাওক শিক্ষা জীৱনটো একেবাৰে চুটি চতুৰ্থ শ্ৰেণীলৈকে পঢ়িলো তাৰপিছত বাদ দিলো ভাল নালাগিলে মাইণ্ড ব্লয়িং মই কৈছো নহয় মাইণ্ড ব্লয়িং বাৰু আপুনি ইয়াৰ বিষয়ে অকমান বহলাই কওকচোন আপুনি কিয় পঢ়া বাদ দিলে আচলতে মই যেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছিলো তেতিয়া আমাৰ ছাৰে লিংগ পৰিৱৰ্তন কৰিব দিলে তাৰপিছত এই আমুকাই ছাৰৰ মুখত ডাইৰেক্ট কৈয়ে দিলো নহয় ছাৰ বোলে আপুনি যদি লাখ টকাও দিয়ে নহয় মই কিন্তু লিংগ পৰিৱৰ্তন কৰা নাই দেই বাদ দিলো আৰু স্কুল বাৰু ডাঙৰীয়া আপোনাৰ শিক্ষাগত অৰ্হতা ক'লে আপোনাৰ জন্ম ক'ত হৈছে ক'লে আপুনি যেতিয়া বুদ্ধিজীৱী এই বুদ্ধিজীৱীটো মানে কেনেকৈ হ'ল আপুনি তাৰ বিষয়ে অকমান আমাক কৈ দিয়ক এইটো মই সপোনত দেখিছিলো মাইণ্ড ব্লয়িং মই কৈছো নহয় বুজিছে বাৰু আপোনাৰ এই সপোনটোৰ বিষয়ে অকমান বহলাই কওক আমাক সপোনত মই মানে আম গছ এজোপা তলত শুই আছিলো তেনেকুৱাতে ওপৰৰ পৰা পৰিল নহয় আম এটা আমটো পোৱাৰ লগে লগে মই ভাবিলো নহয় এইটো মধ্য আকৰ্ষণ শক্তি ময়ো কিন্তু কম নহয় আমটো মাটিত নপৰা আগতে ধৰিলো নহয় থাপ মাৰি আমটো কিয় কাৰণ মই মধ্য আকৰ্ষণ শক্তিটো আৱিষ্কাৰ কৰিব বিচৰা নাছিলো মই কৈছো নহয় আমেজিং কিন্তু কিয় মধ্য আকৰ্ষণ শক্তিটো আৱিষ্কাৰ হোৱা মই ভাবিলা ধেমালি সোপা কিতাপ লিখিব আৰু পঢ়িব লাগিলে মই মানে কিতাপ পত্ৰবিলাক পঢ়ি ভাল নাপাওঁ আগৰ আমেজিং তাৰপিছত নিৰ্গমকে আমটো মই দিলো নহয় ইংলেণ্ডৰ ফালে দৌৰাই বুজিছিলে তাৰপিছত পৰিলে কোনোবা এটা কোচত আৰু তেতিয়াৰ পৰা আপুনি বুদ্ধিজীৱী হৈ পৰিল হয় ন বাৰু ডাঙৰীয়া সেইটো বাৰু বুজি পালো আমি বুদ্ধিজীৱীৰ বিষয়ে সকলো কিন্তু এই আমাৰ যে এতিয়া নতুন প্ৰজন্ম মানে উঠি অহা ল'ৰা ছোৱালীসকল এই কোন দিশে গতি কৰিছে বাৰু বৰ্তমান সেইটো মই কেনেকে জানিম কোনোবা যাব পূব দিশে কোনোবা যাব পশ্চিম দিশে কোনোবা যাব উত্তৰ দিশে কোনোবা পঢ়িও থাকিব পাৰে কোনোবা চালাও মাৰি থাকিব পাৰে সেইটো মই কেনেকে জানিম বাৰু মানুহটো আপুনি মোৰ ল'ৰা ছোৱালীকেইটাৰ কথা সোধক আপুনি মানে বিয়াও পাতিলে কি দেখাত মোক প্ৰধানমন্ত্ৰী গতে লাগিল নহয় মানে এনেই আৰু সুধি দিলো আৰু বাৰু আপোনাৰ ল'ৰা ছোৱালী কেইটা 5টা আপুনি এনেকে চিঞৰ মাৰি আছিলে নহয় মানে এইহেন যুগতো 8টা ল'ৰা ছোৱালী তোৰ সমস্যাটো ক'ত মোৰ নিজৰ মাটিত যিমান মন যায় মই সিমান কঠীয়া পাৰিম মাটি মোৰ কঠীয়া মোৰ ঘাঁহ ওলাব মোৰ মই কষ্ট কৰিম
তাততো আপত্তিটো কি নহয় মানে হেৰি আপোনাৰ মাটি আপুনি চহাব আপোনাৰ ঘাম ওলাব মোৰনো কি হয় বাৰু মানে হেৰি ডাঙৰহে কথাটো গম পাইছে নাই আমাৰ মানে এইটো অকণমান ফেমিলি শ্ব' সেইকাৰণে মানে অকণমান মাৰ্জিত ভাষাৰে কথা পাতিব দেই মাৰ্জিত মানে তই মানে মোক এতিয়া নিজে শিক্ষা দিবি হা তই মানে মোক শিষ্টাচাৰ শিকাবি হা এইটো তই যে শুনিবা মোক তই কথা পাতি আছা তই কাক কথা কৈছ তই কাক কথা কৈছ কি ৰেচপেক্ট তোক ৰেচপেক্ট দিব তোৰ ৰেচপেক্ট দিব তই মন্ত্ৰী নে MLA মন্ত্ৰী ক'ত মন্ত্ৰী সৰুতে LP স্কুলত চাফাই মন্ত্ৰী আছিল নহয় সৰুতে এইটো চাফাই মন্ত্ৰী আছিল তই ওলা তই ইয়াৰ কোনে নমস্কাৰ ৰাইজ ক্ষমা কৰিব আজি ইমানতে সামৰণি মাৰিবলগীয়া হয় এইবিলাক ক'লো আহে উপায় নাই